Hi friend, welcome and welcome back to my channel Munu Happy Life. আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো বহুত দিনৰ মূৰত আৰু এতিয়া হৈছে ৰাতিপুৱা সময় সেইকাৰণে মই আজি চাদৰ মেখেলা পিন্ধি লৈছো কাৰণ কিয় আজি এটা বহুত বিশেষ দিন হয় আমাৰ বাবে আজি হৈছে 25 তাৰিখ 25 মে আৰু আজি আমাৰ মানে বিবাহ বাৰ্ষিকী মানে এনিভাৰ্সাৰী আছিল সো সেইকাৰণে সোনকালে উঠি গা চা ধুই সব কৰি মেলি ধুনীয়াকৈ ধূপ জ্বলাই লৈছোঁ ঘৰতে চাকি ধূপ জ্বলাই লৈছোঁ আৰু এতিয়া যাম আমি এফালে বলক আপোনালোকক লগত লৈ যাম ইয়াৰ ৰেডি হ'লোঁ আৰু তো ইয়াৰ মই ওচৰতে আমাৰ শিৱ মন্দিৰলৈ গ'লোঁ তাতে অকণমান ধূপ চাকি জ্বলালোঁ সেৱা কৰিলোঁ তো পিছলৈ আজি দিনটো কি হ'ব কি নাই ভিডিঅ'টো চাই থাকিব যদি ভাল লাগে আৰু লাইক এটা কৰি দিব আৰু বহুত দিন ভিডিঅ' দিয়া নাই এনেকৈ ক'তো যোৱা মেলা নাই যে সেইকাৰণে ভিডিঅ' বনাই থওঁ কিন্তু দিয়া নহয় সো ভাবিছোঁ আজি এনিভাৰ্সাৰী স্পেচিয়েলি অকণমানিকৈ ভিডিঅ' এটা বনাইছোঁ অকল আজি মানে 25 তাৰিখৰ দিনটো আৰু আজি এইটো কেতিয়া আপলোড কৰোঁ মই নাজানো বাৰু যেতিয়াই পাৰোঁ পটককৈ দিমেই আৰু সো মই এতিয়া ধূপ জ্বলাইছোঁ বহুত শান্তি লাগে দেই আৰু এই ধূপডাল মই জ্বলাইছিলোঁ এবাৰ আকৌ নমাই গ'ল সেইকাৰণে জ্বলাইছে বহুত ধুনীয়া গোন্ধ ওলাই থাকে জ্বলাই থৈ আহিছোঁ আৰু এনেকৈ ইয়ালৈ অহাৰ পৰা ক'তো যোৱা হোৱাই নাছিলে সো আজি গ'লোঁ বহুত ভাল লাগিছে সোমাবলৈ তাত গোটেইখিনি উলিয়াই লোৱা এইখিনি আৰু আমি ইমান লাকি হয় ন সেইদিনাখন এনেই মানে ইয়াতে মানে শিৱ মন্দিৰ যদিও মানে ইয়াত গোপিনীখিনি হেনো বৃহস্পতিবাৰে গোট খায় সেইদিনাখন বৃহস্পতিবাৰ আছিলে চব চাফা চিকুণ কৰি থৈ গৈছে আৰু আমি ধূপ চাকি জ্বলাবলৈ টাইম মানে পাইছোঁগৈ আৰু তাৰপিছত তাত কিবা কৰিব আৰু আমি সেয়া নাপালোঁ বাৰু গুচি আহিলোঁ যিহেতু ঘৰতো কাম থাকে যে এয়া আকৌ এতিয়া হৈ গ'ল গধূলি সময় এতিয়া ভিনদেউ বাহঁত অহা কথা আছে গোটেইকেইজনী বা আহিব নোৱাৰে কাৰণ ভাগিনীটাৰ স্কুল আছে যে এয়া অলপ মটন আনিলে মটনখিনিও মই বনাম আৰু চাই থাকক আৰু কি হয় শেষলৈকে এইখিনি চিকেন হয় এইখিনি মটনখিনি চুম আহিলে আমাৰ থুম পাই গ'লহি দেই আৰু মাজু ভিনদেউ আহিব তেওঁৰ ফ্ৰেণ্ড আৰু বাহঁতি আমাৰ কাৰণে লৈ আনিছিলে এটা অকণমানি কিউট কেক যিহেতু ফাৰ্ষ্ট এনিভাৰ্চাৰী কৈছে কি আনিব আৰু বোলে অকণমানি কেক এটা লৈ আনিছে তুলি কাট আৰু ইমান ধুনীয়া কেকটো এতিয়া আমাৰ ফটো ছেশ্যন হৈ আছে ঘূৰি আছোঁ ফটো মাৰিবলৈ কিন্তু ভিডিঅ' হৈ আছে সেইবোৰ কাৰ লগত হয় আৰু চবৰে লগতে হয় আৰু মই চুমি দিছেনে মমডাললৈ চাই আছোঁ খালি মমডাললৈ চাই আছে আজিলৈকে এইবিলাক কৰিবলৈ সেইকাৰণে বাৰটাৰ ওচৰতে আৰু কাকৈ এনেকৈ মাতা মেলা নাই আৰু মই যে মোৰ বাৰ্থডে ভিডিঅ' বনাইছিলোঁ মোৰ বাৰ্থডেটো অকণমান হৈছিলে বাৰু পাৰ্টি চাৰ্টি কিন্তু মোৰ বাৰ্থডে ভিডিঅ' বনালে মোৰ কিন্তু আপলোড কৰাই নহয় থাকিয়ে যায় আজিকালি কিয় নাজানো মোক গালি পাই তুমি কি কয় মোক দিবা আকৌ ভিডিঅ' একো নহয় দিয়াই নহয় কাটিং কৰিলোঁ আৰু এতিয়া ভাত চাত বনাম আৰু কি বনাম আপোনালোকক আৰু আমাৰ চুমচুমৰ যিহেতু লাষ্ট মান্থ অন্নপ্ৰসন্ন হৈ গ'ল তেতিয়াৰ পৰা অকণ যি টি বস্তু মানে যি খোৱা যায় আৰু অকণমান হ'লেও টেষ্ট কৰা যায় তাৰপিছত কেক খুৱাই দিছোঁ তাই গোটেইটো একদম ৰেড হৈ গ'ল কিন্তু কালাৰ থাকে ন কিন্তু কেকটো বহুত টেষ্টি আছিলে আপোনালোকৰ বাবে অকণমান যাতে আমি ভালদৰে এনেকৈ থাকিব পাৰোঁ আৰু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দি ভিডিঅ'ৰ মাধ্যমে দেখুৱাই থাকিব পাৰোঁ ধুনীয়াকৈ কাটি লৈছে খাবলৈ বাহ ঘৰৰ পৰা যিহেতু বহুত দূৰত আছে সেইকাৰণে তাৰ ভাল লগা বস্তু সি এনিভাৰ্চাৰীৰ কাৰণে বনাই থৈছে কিনো আপোনালোকক দেখুৱাম চাই থাকক ভিডিঅ'টো শেষলৈকে সেইকাৰণে তাই দেখিছেনে একেবাৰে কৰি আৰু নিদিওঁ কিন্তু হৈ গ'ল আৰু সিহঁতে আহিলে মনটো বহুত ভাল লাগিলে
এইখিনি চিকেন আনিছিলে, চিকেনখিনিও বনাম এতিয়া। কেৰাহী পাতি দিছোঁ, এইখিনি চাওক চিকেনখিনি ড্ৰাই ফ্ৰাই কৰিছোঁ, বেলেগ একো কৰা নাই। ড্ৰাই ফ্ৰাই কৰি হটকেছত ধুনীয়াকৈ ঢাকি থৈ দিম এতিয়া। কি কাটেনো মায়ে? মায়ে কি কাটেনো? কি কাটে মায়ে? কি কাটে? থুম থুম গুড নাইট, গুড নাইট। কৈছিলে যে বনাইছে বুলি, এইয়া ভিডিঅ' দেখুৱাবৰ কাৰণে গুড নাইট বনাইছিলে। গুড নাইট। লাষ্ট শ্বৰ্ট ভিডিঅ'ত আপোনালোকে চাগে দেখিছিলে, মই দেখুৱাইছিলোঁ। গুড নাইট, গুড নাইট, গুড নাইট। হয় এইফালে মই মাটনখিনি বনালোঁ, চিকেনখিনিতো আপোনালোকক দেখুৱালোঁ, মাটনখিনি ধুনীয়াকৈ ৰেডি কৰিলোঁ। আৰু বহুত ডাঙৰ বতাহ ধুমুহা আহি গ'ল। মইতো ডাঙৰকৈ বেছিকৈ বতাহ দি থাকোঁতে ভিডিঅ' কৰা নহ'ল, ভয়তে ভিতৰতে থাকিলোঁ। যিহেতু মাজু বিন্দু আহিছিলে বুলি কৈছিলোঁ, সেইকাৰণে দিনততো মৰ্ণিঙত স্কুল আছে ভাগিনৰ, সেইকাৰণে যামগৈ বুলি কৈছিলে, কিন্তু বহুত দেৰি ফচি গ'ল, যাবই নোৱাৰিলে। তাৰপিছতহে গৈছে মানে এইবিলাক চব শেষ হোৱাৰ পিছতহে। মৰ্ণিং কলিজা, গুড মৰ্ণিং কলিজা, গুড মৰ্ণিং কলিজা। আৰু মোৰ এইটো ভিডিঅ' চুমচুমৰ মুখেৰে মানে তাইক দেখুৱাই শেষ কৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।